আজি মই সৰিয়হ আৰু শ'ল মাছৰ তৰকাৰী বনাইছোঁ। আপোনালোকেও চাওকচোন। নমস্কাৰ, MH কিটচেনলৈ স্বাগতম। মই প্ৰথমতে পিঁয়াজখিনি কাটি ল'লোঁ সৰু সৰুকৈ, জলকীয়া, আদা, নহৰু অলপ লৈ ল'লোঁ। তাৰপিছত বিলাহীখিনি গুটি গুচাই সেইখিনি ঠিক কৰিলোঁ। এতিয়া মই তিয়াই থোৱা সৰিয়হ, পিঁয়াজ, জলকীয়া, নহৰু এইকেইটা একেলগে মিক্সি বাতিত ভৰাই ল'লোঁ। মিক্সি নহ'লেও একো নাই, পটাত এইখিনি বাতি ল'ব পাৰিব মিহিকৈ। আমি কেতিয়াবা সৰিয়হৰ জোল বনাওঁতে তিতা হয়। এই তিতা হোৱাখিনি নাইকিয়া কৰিবলৈ আমাৰ এটা টিপছ আছে, চাওকচোন। মই ইয়াতে অকণমান নেমু চেপি দিলোঁ আৰু 1 চামুচ চেনি দি দিলোঁ। এই পেষ্টখিনি সম্পূৰ্ণ ভালকৈ মিহি হ'লে ভাল হয়। পটাত পিহিলেও আপোনালোকে অকণমান যত্ন কৰি মিহি কৰি ল'ব। এতিয়া মই বিলাহীখিনি পেষ্ট কৰিম। গুটিখিনি গুচাই ল'লোঁ, মিক্সিত দিলোঁ। এয়া মোৰ বিলাহী পেষ্ট হৈ গ'ল। আপোনালোকে সৰুকৈ কুটিও ল'ব পাৰে আৰু বিলাহী গুটিখিনি গুচাই ল'ব। কিন্তু প্ৰয়োজনীয় বস্তু মোৰ বিলাহী আৰু সৰিয়হৰ পেষ্টখিনি সম্পূৰ্ণ ধুনীয়াকৈ হৈ গৈছে। চাওক, এয়া মই মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে কেৰাহীত তেল দিলোঁ আৰু মাছখিনি নুফুটিবৰ কাৰণে তাত অকণমান নিমখ দি দিছোঁ। এয়া মই নিমখ হালধি সানি লোৱা মাছখিনি ফ্ৰাই কৰিবলৈ লৈছোঁ। এতিয়া তেলখিনি পকি গৈছে। ফ্ৰাই কৰিবলৈ লোৱা মাছখিনি এপিচ এপিচকৈ দি যাম। মাছখিনি কেৰাহীত দিওঁতে সাৱধানে দিব, যাতে ভাগি নাযায় আৰু লাহে লাহে লৰাই থাকিব। এতিয়া চাওক, মোৰ মাছৰ কালাৰ অলপ সলনি হৈছে। এতিয়া মাজে মাজে ভাগি নোযোৱাকৈ লাহে লাহে লৰাই থাকিব। মাছখিনি মোৰ এতিয়া অলপ অলপ ফ্ৰাই হৈ গৈছে। আপোনালোকে এইখিনি মিডিয়াম ফ্লেমত দি বনাব। মাছখিনি মোৰ এতিয়া চাওক হৈ গৈছে। এতিয়া কাষতে মই কণ বিলাহী আৰু কচু বনাই আছোঁ। মাছখিনি মোৰ এতিয়া সম্পূৰ্ণৰূপে ভজা হৈ গৈছে। এতিয়া কাঢ়ি লৈছোঁ। মাছখিনি কাঢ়ি লৈ সেই তেলতে মই এতিয়া সৰিয়হৰ পেষ্টখিনি দি দিছোঁ। সৰিয়হখিনি মই এতিয়া ৰং উঠালৈকে ভাজি থাকিম, লৰাই থাকিম। সৰিয়হখিনি এতিয়া ভাজি হৈ গৈছে, কেঁচা গোন্ধ মৰি গৈছে আৰু অলপ তেল বিঙি বিঙি আহিছে। এতিয়া মই ইয়াতে বিলাহীখিনি পেষ্ট কৰি থোৱা দি দিছোঁ। দি পেলাই লৰাই দিম। এতিয়া বিলাহীখিনি সৰিয়হৰ লগত ভালদৰে লৰাই মিক্সাৰ কৰি দিব। এতিয়া মই ইয়াত নিমখ হালধি দি দিলোঁ। এটা কথা মন কৰিবচোন, আগেই সৰিয়হখিনি ভাজোঁতে যদি নিমখ দিয়া হয় তেতিয়া হয়তো জ্বলি যাব পাৰে। সেইকাৰণে বিলাহীখিনি দিয়াৰ পিছতহে সদায় নিমখ হালধিটো দিব লাগে। এতিয়া মই এইখিনি লৰাই ভালকৈ মিলাই লৈ ভাজি থাকিম, যাতে কেৰাহীটো লাগি নধৰে আৰু বস্তুটো সিজিও যায়, দেখিবলৈও কালাৰটো উঠি আহে। এনেকুৱাকৈ ভাজি আছোঁ। ইয়াৰ পৰা এতিয়া কেঁচা গোন্ধটো নাইকিয়া হৈছে আৰু কালাৰ উঠি আহিছে, দেখিবলৈ সুন্দৰ হৈছে। এতিয়া চাওকচোন কি সুন্দৰ কালাৰ হৈ আহিছে আৰু লাহে লাহে তেলখিনি বিঙি আহিছে। ইয়াতে মই মাছখিনি দি মাছখিনিৰ মাজত যাতে সৰিয়হ হেৰিখিনি সোমাই যায়, এই কাৰণে লৰাই আছোঁ। ইতিমধ্যে মই কচু আৰু বিলাহীখিনিও হৈ গৈছে। যদি আপোনালোকে সেই বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিবচোন। এতিয়া এইখিনি এনেদৰে লৰাই থাকিব যাতে মাছখিনিৰ মাজত সৰিয়হৰ এইখিনি সোমাই যায়। মাছখিনি খুব টেষ্টি হ'ব খাবলৈ পিছত। মাছখিনি সৰিয়হৰ লগত ভালকৈ সোমাই এয়া হৈ গৈছে। ইয়াত মই অলপ এতিয়া পানী দিম। এতিয়া মই পানী দি এইখিনি লৰাই দিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে পানী দিব, কিন্তু পানী বেছি হ'লে টেষ্টটো কমি যায়। এনেকৈ পানীখিনি দি অলপ লৰাই দিব যাতে বস্তুখিনি মিহলি হৈ গোটেইখিনি সুন্দৰকৈ উতলিছে। এতিয়া আপোনালোকে যদি সুন্দৰ গোন্ধ ওলাবৰ কাৰণে কিবা দিব বিচাৰে, অকণমান মিট মছলা দি দিব পাৰে, 2টা ইলাচিও দিব পাৰে। এতিয়া চাওক, সৰিয়হ আৰু মাছৰ সুন্দৰ এটা গন্ধ ওলাইছে। এতিয়া মই তাতে কেইটামান কেঁচা জলকীয়া সমানে দুফাল কৰি মাজতে দি দিম। এতিয়া চাওক কি সুন্দৰ কালাৰ হৈছে। এতিয়া খাবৰ কাৰণে প্ৰস্তুত হৈ গ'ল। কি সুন্দৰ গোন্ধাইছে। আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।